কিমান ভাল পাওঁ মোক তই মডেল কৰিব পাৰ আৰু মোক নোৱাৰ মোতকে তোক অমুৱে বেছি মৰম কৰে নেকি নে সি তোক চকলেট আৰু আইচক্ৰীম বেছিকে আনি দিয়ে বেয়া পাইছো জানো যাওঁগে মই নাযাবি না সঁচাকে পঢ়িব লাগেতো দে ঠিক আছে দে আহ আকৌ আগৰ পৰা আৰম্ভ কৰিব লাগিব নালাগে দে আমি দুটা দেখা দেখিয়ে দেখো একো একে নহয় অমুদাৰ নিচিনা বডিটো আছে মই এতিয়া বডিটো নাই আকৌ নহয় মুখখনে আঁকিবি দে ষ্টাৰ্ট কৰ তাৰমানে তুমি নোযোৱা আপুনি নুবুজে কিয় পৰা হলেতো গলোৱেহেঁতেন তোমালোকৰ পৰা আৰু শান্তি নাই মোৰ বিষাইছে যদি ৰাতিপুৱাৰ পৰা পাকঘৰত কেলে সোমাই আছিল তেতিয়া বিষোৱা নাছিলে নহয় এতিয়াহে বিষাইছে পাকঘৰত সোমোৱাটোৱেইতো মোৰ বিষোৱাৰ কাৰণ তেনেহলে পাকঘৰত নোসোমামেই নেকি নুসুমাবা একদম নুসুমাবা কি বিজু কি কৰিবলৈ আছে হ'ল বুলি ল'ৰাটোৰ হাতত পাকঘৰটো গতাই দিব নোৱাৰি নহয় তোমাৰ এই গাঁৱলীয়া স্বভাৱবোৰ নগ'ল আৰু সোনকালে বন্ধ কৰা ছোৱালী এজনীৰ ব্যৱস্থা কৰিব লাগিব আকৌ বন্ধ কৰা ছোৱালী এজনী কিয় আনিব লাগে বাৰু আৰু এটা কথা নহয় অকল পাকঘৰত সোমালেহে মূৰ বিষাই নেকি মই দেখোন এনেই শুই বহি থাকিলেও মূৰটো বিষায় যি কৰা কৰি থাকা সঁচা কথা ক'লে নক'লে ডাক্তৰৰ ওচৰলৈ যাবলৈ ক'লে নাযায় চাকৰণিৰ দৰে কাম কৰি থাকিবলৈ মানা কৰিলেও নুশুনে গোটেইজনী মাইগ্ৰেন এক্সপাৰ্ট হৈ উঠিছে যিমানে এক্সপাৰ্ট হৈ গৈছে সিমানে মাইগ্ৰেনে লগ নেৰা হৈছে তুমি যাব নোৱাৰা যদি অৰ্ণৱকে লগত লৈ যাম সমূহ ওলাই গ'ল নহয় কি এই ৰাতিপুৱা কলৈ গ'লি কিন্তু জিমলৈকে যোৱা নাই নাই যোৱা বেলেগ ক'ৰবালেহে গৈছে হেৰা তাৰ হৈছে কি ডিগ্ৰী কালি তাক কেটাৰিঙত সোমাই আহিবলৈ ক'লেও নুশুমানে আজি বিবাহ ভৱনটো বন্দোবস্ত কৰাৰ কথা আছিল নাই বিয়া তাৰ নে মোৰ কিন্তু এইকেইদিন অফিচলৈকো যোৱা নাই চাইটলৈ যোৱা নাই ক'ত গৈছে সি কৰি আছে কি মইনো কি জানো আপুনি নুসুধে কিয় মই সুধিলে জানো ক'ব মাক পুতেকৰ যিহে মিতিৰালি আমাৰ লগততো হাই হেল্ল আপুনি কথাবোৰ এনেই জটিল কৰি লৈছে হয় নেকি তেনেহ'লে সহজকৈ কোৱা অভিজ্ঞত আছে মিকুৰ ৰুমত
কথা আছিল দেখা নাই ছবি আঁকি আছো এবাৰ ক'লে নুবুজ ন নিকু কাম এটা কৰো নেকি একো কাম কৰিব নালাগে য'ত বহি আছ তাতে চুপচাপ বহি থাক হ'ব দিয়া যি কৰিছা কৰি থাকা মই মিছেছ চলিহাৰ লগতেই যাম ক'লৈ যাব দেউতা বিবাহ ভৱনটো বুক কৰিব নালাগিব অৰ্ণৱৰতো কোনো খবৰেই নাই আজি তাৰ খবৰ ল'ম তই মোৰ গেঙত থাকিবিনে মাজু মইতো সদায় তোমাৰ লগতেই আছো থাকিম দিয়া তাৰ আজি ধুলাই হ'ব দুইটাই একেলগে ধৰিম তাৰপিছত তাক কিন্তু এৰিব নোৱাৰা আজি হেষ্ট নেষ্ট কিবা এটা কৰিব লাগিব নেৰো আজি নেৰিবা তই আহোঁতে কিন্তু মোলে চকলেট আনিব নাপাহৰিবি আজিলৈকে জানো পাহৰিছো হে পাহৰা নাই নহয় মই আনিম দেই দিয়া লাগি থাকা ছবি আঁকি থাকা বহ তই ধৰিবি হা আজি তাক মই তাক ঠিকছে মাৰিম হ'ব দে আঁতটো এতিয়া মই এতিয়া কি কৰোঁ ক'ত যাওঁ ইয়াত কাকো চিনিও নাপাওঁ এনেদৰে ইয়াত থকাটো ভাল হ'ব জানো নহ'লে মই আহক মিছেছ চলিহা বহক কি হ'ল আপুনি অকলে যে নক'ব বুজিছে থাকোঁতে ঘৰত 5টাকৈ মানুহ আছে কিন্তু সকলোৱে নিজক লৈ ব্যস্ত ল'ৰা ছোৱালী বাৰু বাদ দিলোঁ কিন্তু আপোনাৰ ৱাইফৰো নিজৰ দুনিয়া এখন আছে বুলি মই কিন্তু ভবা নাছিলোঁ এইখন মূৰৰ বিষৰ দুনিয়া মূৰৰ বিষ য়েছ মাইগ্ৰেন সঁচা নে মিছা দেখিলেহে গম পাম বহুতকে আকৌ মূৰৰ বিষৰ এক্টিং কৰাও দেখিছোঁ কি হ'ল মিষ্টাৰ বৰুৱা হা আপুনিও নিজৰ দুনিয়াত গুচি গ'ল যেন পাইছোঁ নাই নাই মিছেছ চলিহা তেনেকুৱা একো নহয় কেনেকুৱা হয় সেইটো মই নিজেই গম পাইছোঁ এটা কথা ভাবিহে আচৰিত লাগিছে কি কথা মোৰতো বাৰু নাই আপোনাৰ লাইফ পাৰ্টনাৰ থাকিও যে নথকাৰ নিচিনা হৈছে আৰু এটা কথা আপোনাৰ ল'ৰাৰ কাৰবাৰবোৰ কিবা আজিকালি মোৰ অদ্ভুত যেন লগা হৈছে মানে মানে কেনেকুৱা মানে কালি ৰিয়াৰ লগত আমাৰ ঘৰলৈ আহিছিল একেলগে আমি ডিনাৰ কৰাৰ কথা আছিল ডিনাৰ কৰিম বুলি সি বহিলেও তালৈকে ঠিকে আছিল কিন্তু ৰিয়া ফ্ৰেছ হৈ আহোঁ বুলি কওঁতে ল'ৰা গায়ব হে কি কয় আপুনি সেইটোৱেই সঁচা বৰুৱা অকল এদিনেই নহয় দুদিন তেনেকুৱা কৰিছে আপুনি চিন্তা নকৰিব মিছেছ চলিহা মই কথা পাতিম তাৰ লগত মোৰ বিশ্বাস সকলোবোৰ ভাল হ'ব ভাল হ'লেতো ভালেই আমিতো ল'ৰা বোৱাৰী জোঁৱাই সকলোবোৰ ভাল হোৱাটোৱেই বিচাৰোঁ সিহঁত সুখী হোৱাটোৱেই বিচাৰোঁ মোৰ ওপৰত বিশ্বাস ৰাখক মিছেছ চলিহা ভাল হ'বই বিশ্বাস আছে আৰু বিশ্বাস আছে কাৰণেইতো আপোনাক সকলোবোৰ কথা খোলা খুলিকৈ কৈছোঁ জানো মিছেছ চলিহা মই এতিয়া কি কৰোঁ ক'ত যাওঁ ইয়াত কাকো চিনিও নাপাওঁ এনেদৰে ইয়াত থকাটো ভাল হ'ব জানো নহ'লে মই
মিছেছ চলিহা কেনেকুৱা লাগিছে? এক্সেলেণ্ট। ইমান হিউজ কনষ্ট্ৰাকশ্যন বুলি মই ভবাই নাছিলোঁ। মই আচলতে আপোনাক ছাৰপ্ৰাইজ দিম বুলি ভাবিহে কথাটো কোৱা নাছিলোঁ। ছাৰপ্ৰাইজ? ঠিকেই কৰিছে। আমাৰতো ছাৰপ্ৰাইজ দিবলৈ একোৱেই নাই। আমাৰ জীৱনটোৱে এখন খোলা কিতাপ। মিছেছ চলিহা, আপুনি হাৰ্ট হৈছে নহয়? নাই নাই, হাৰ্ট কিয়? ঠিক আছে বাৰু, কোনোবা ক্লাইণ্ট থাকিলে ক'ব। আনৰ কথা নাজানো দেই, কিন্তু ইয়াত এটা ফ্লেট ল'বলৈ মোৰেই খুব মন গৈছে। হয় নেকি? তেতিয়াহ'লে এটা ফ্লেট আপোনাৰ হৈ গ'ল, মই আপোনাক ডিছকাউণ্টত দিম। সঁচা? অঁ। That's great. সিহঁত মানে বৰ বেয়া মানুহ সিহঁতে কৰিব নোৱাৰা কাম একো নাই। আৰু আবিদাকো চাগে সিহঁতে কিবা এটা কৰিছে। মোৰ বৰ ভয় লাগিছে দাদা। লোৱা। আৰু কিমান দিন দাদা, কিমান দিন আপোনাৰ খাই আপুনি দিয়া ঘৰটোত থাকিম? যেতিয়ালৈকে তোমাক ঘৰত ধৰিব নোৱাৰো তেতিয়ালৈকে এনেকৈ চলিব লাগিব। মোৰ ঘৰ? অঁ, কিন্তু তেতিয়ালৈকে মই তোমাৰ ঘৰত নাযাওঁ যেতিয়ালৈকে আবিৰক খুন্দিয়াই থৈ যোৱা গাড়ীখন মই বিচাৰি নুলিয়াওঁ। I'm sorry. নাই, একো নাই। তুমি বেয়া পালেও মই কথা এটা ক'বই লাগিব। সিহঁতক মই এৰি নিদিওঁ। খবৰ কৰি আছো, যেতিয়াই পাক্কা খবৰ এটা পাম তেতিয়াই FIR দিম। মই নিজে আইন তুলি নললেও সিহঁতক আইনেৰে বান্ধিম। তুমি হাজবেণ্ডক হেৰুৱাই যিমান কষ্ট পাইছা সিহঁতৰ পৰিয়ালে সিমানেই কষ্ট পাব লাগিব। নহয়, মানে আপুনি কথাবোৰ যেনেকৈ ভাবিছে তেনেকুৱা একো নহয়। বুজি পাইছো। সি মোৰ খুব ভাল বন্ধু আছিল। আমি ইটোৱে সিটোৰ কাৰণে মৰিব পাৰিছিলো। অঁ, মাজতে কেইবছৰমান আমাৰ যোগাযোগ নাছিল। সেইকাৰণে তোমালোকৰ বিয়াৰ খবৰটো নাপালো। বিয়া? নাই নাই, নমতাৰ কাৰণে মই বেয়া পোৱা নাই। আপুনি এইবোৰ কি কৈ আছে? ইয়াত বিয়াৰ কথা ক'ৰ পৰা আহিল? হ'ব দিয়া, এতিয়া এইবিলাক কথা পতাৰ কোনো যুক্তি নাই। লোৱা, এইখিনি লোৱা। লোৱা। তুমি খাই লোৱা, মই থানাৰ পৰা আহোঁগৈ। থানালৈ? কিয়? গাড়ীখনৰ কিবা খবৰ পালে নে নাই তাকে সুধি আহোঁ। নালাগে, আপুনি থানালৈ নাযাব। সিহঁতে গম পালে সৰ্বনাশ হ'ব। সিহঁত মানে? বৰ বেয়া মানুহ সিহঁতে কৰিব নোৱাৰা কাম একো নাই। আৰু আবিদাকো চাগে সিহঁতে কিবা এটা কৰিছে। মোৰ বৰ ভয় লাগিছে দাদা। ৰাতিও ইয়াত কোনোবা আহে, দুৱাৰ মুখত থিয় হৈ থাকে আৰু দিনতো শিলগুটি পেলাই। মই আৰু ইয়াত বেছি দিন থাকিব নোৱাৰিম। তুমি কাৰ কথা কৈছা? কোন হয় সেয়া মই নাজানো, কিন্তু কোনোবাই যে কিবা কৰি আছে সেইটো মই বুজি পাইছো। তুমি মোৰ পৰা কিবা কথা লুকুৱাইছা? নাই নাই, মই একো লুকুৱা নাই। প্ৰথমে তুমি ক'লা সিহঁত খুব বেয়া মানুহ। কোন হয় মই নাজানো দাদা। আৰু তাৰ পাছত তুমি ক'লা আবিৰক সিহঁতে মাৰিছে। মই নাম ধৰি একো কোৱা নাই। তেন্তে কালৈ ভয় খাইছা তুমি?